বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো এইকেইদিন ঘৰতে আছো হেতু কাৰণে ক'তো ফুৰিবলৈ যোৱা নাই কাৰণে ভিডিঅ' ব্লগছবোৰ বনাব পৰা নাই আজি ঘৰত থাকি আকৌ ব্লগছ এটা বনাও বুলি আৰু চাই থাকক ভিডিঅ'টো আৰু মানে মই আজি ভিডিঅ'টো এইটো কাৰণে বনাইছো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা গাঁওবোৰত মানে এটা বস্তু হেৰাই গৈছে দেখিবলৈ পোৱা নাযায় প্ৰায় ঘৰত আগৰ দিনত আছিলে কিন্তু আজিকালি সেই বস্তু হেৰাই গৈছে কিনো এনেকুৱা বস্তু আপোনালোকক দেখাম আপোনালোকে অপেক্ষা কৰি থাকক আৰু বলক ভিডিঅ'টো চাই থাকক হয় মই আপোনালোকক ঢেঁকীৰ কথাই ক'ব বিচাৰিছো আসলতে অসমত অতীজৰে পৰাই বিশেষকৈ গাঁৱত ঢেঁকীৰ প্ৰচলন যথেষ্ট আছিল কিন্তু এতিয়া লাহে লাহে ক্ৰমান্বয়ে কমি আহিছে ঢেঁকীৰ প্ৰচলন সেইকাৰণে মই ভিডিঅ'টো কৰি থলোঁ কুটিৰ শিল্পবোৰক বজাই ৰখাটো আমাৰেই দায়িত্ব এতিয়া নতুন প্ৰজন্মই হয়তো ঢেঁকী কিতাপে পত্ৰই পাব কিন্তু নিজ চকুৰে একেবাৰে মানে নেদেখিবই লাহে লাহে একেবাৰে হয়তো গাঁওখনত দুই এটা ঢেঁকী আছে প্ৰায় নোহোৱা হৈছে মানে সেইটো কাৰণে ভিডিঅ'টো কৰি থলোঁ আজিকালি মানুহবোৰ যিকোনো কাম হ'লে সোনকালে কৰে নহয় জানো এতিয়াতো এই ঢেঁকীত কিবা এটা খুন্দিবলৈ গ'লে বহুত টাইম লাগিব তাতে পৰিশ্ৰম কৰিব লাগিব বহুত সময়ো লাগিব সেইটো কাৰণে মানুহবোৰ খুব শ্বৰ্টকাটত দিবলৈ খুব ভাল পায় সেইকাৰণে আজিকালি মেচিনত এইবোৰ কৰি আহে সোনকালে হোৱাটো বিচাৰি আচলতে সেইটোৱে আৰু এলেহুৱা আজিকালি মানুহবোৰ চবেই এলেহুৱা আমিও এলেহুৱা তথাপি কৈছোঁ বাৰু কাৰ ঘৰত ঢেঁকী আছে কমেণ্ট কৰি জনাব শেষত কিন্তু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব